নমস্কাৰ। বিবাহৰ লগত জ্যোতিষৰ বহু গভীৰ সম্পৰ্ক আছে। কুণ্ডলীৰ সহায়তে প্ৰেম বিবাহৰ যোগ সম্পৰ্কেও ক'ব পাৰি। বিবাহ কোনফালে হ'ব বা কোনফালে হ'লে ভাল হ'ব তাকো জানিব পাৰি। কুণ্ডলীৰ সহায়তে আমি জানিব পাৰোঁ জীৱন সংগীজন বা জীৱন সংগীজনী কেনেকুৱা হ'ব। কুণ্ডলীৰ সহায়তে কিমান বছৰ বয়সত বিবাহ হ'ব পাৰে তাকো আমি ভালদৰে জানিব পাৰোঁ। জ্যোতিষ শাস্ত্ৰ অনুসাৰে কুণ্ডলী মিলন বহু ধৰণে কৰা হয়। তাৰে ভিতৰত 18টা মান হ'লে ভাল হয়। প্ৰেম বিবাহৰ ক্ষেত্ৰতো কুণ্ডলীৰ পঞ্চম আৰু সপ্তম ভাৱৰ স্বামীৰ সম্বন্ধ চোৱা যায় আৰু তেতিয়া ভাল গুণ চাই প্ৰেম বিবাহত সুখী হ'বনে তাকো ক'ব পাৰি। প্ৰেম বিবাহৰ বাবে শুক্ৰ, মংগল, চন্দ্ৰ, ৰাহু আৰু কেতু গ্ৰহৰ বিশ্লেষণ চাব লাগে। ল'ৰাৰ বাবে শুক্ৰ আৰু ছোৱালীৰ বাবে বৃহস্পতিৰ যৌন সম্বন্ধৰ কাৰক। আপোনাৰ বিবাহনো কেতিয়া হ'ব তাকো চাবৰ বাবে সপ্তম ভাৱৰ গ্ৰহৰ স্থিতি চাব লাগে আৰু গ্ৰহৰ স্থিতি অনুসৰিয়ে ক'ব পাৰি যে কিমান বয়সত আপোনাৰ বিবাহ হ'ব পাৰে। সপ্তম ভাৱত শনি আৰু কেতু থাকিলে বিবাহ পলমকৈ হয়। মোটামুটি চাবলৈ গ'লে 32 বছৰ বয়সৰ ওপৰলৈ যায়। সপ্তম স্থানত যদি মংগল থাকে 26 বছৰ বয়সৰ ওপৰলৈ যায় আৰু যদি ৰবি আৰু ৰাহু থাকে তেতিয়া 24 বছৰ বয়সৰ ওপৰলৈ যায়। গতিকে আমি ক'ব পাৰোঁ যে যদি সপ্তম ভাৱৰ গ্ৰহৰ স্থিতি অশুভ তেতিয়া বিবাহ পলমকৈ হয়। জ্যোতিষ শাস্ত্ৰ অনুসাৰে কুণ্ডলী ভালদৰে চাই ক'ব পাৰি যে সামাজিক স্থিতি কি হ'ব, শহুৰালৰ ঘৰ কেনেকুৱা হ'ব, কেনেকুৱা জীৱন সংগী পাব ইত্যাদি ইত্যাদি নানা ধৰণৰ কথা। জ্যোতিষ শাস্ত্ৰ অনুসাৰে বিবাহ সোনকালে হোৱাৰো সমাধান আছে। বৃহস্পতিবাৰে কেঁচা হালধিৰে গা ধুৱক আৰু হালধি অলপমান নতুন হালধীয়া কাপোৰেৰে বান্ধি আপোনাৰ শোৱা বিচনাৰ তলত ৰাখক। দেখিব আপোনাৰ গুৰু শক্তিশালী হ'ব। তাৰ ফলত আপোনাৰ বিবাহ যোগ হোৱা দেখা যায়। বিবাহ যোগ সোনকালে হ'বৰ বাবে ছোৱালীয়ে পাৰ্বতী মাক আৰু গণেশ বাবাক পূজা কৰিব লাগে। গ্ৰহ শান্তি পাঠ কৰিলেও বিবাহ সোনকালে হোৱা দেখা যায়। এনেকুৱা ভিডিঅ' চাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আপোনাৰ অনাগত দিনবোৰ শুভ হওক তাৰেই কামনাৰেই ওম নমঃ শিৱায়।